আবেলিৰ চাহকাপ প্ৰায় জুতি লগাই খাবলৈ মন নাযায়নে? সকলোৱে মন যায় নহয়নে? আৰু আবেলিৰ চাহকাপ আমি প্ৰায়ে গাখীৰ চাহে খাওঁ ৰাতিপুৱা, কিয়নো ৰঙা চাহে খোৱা হয়। আৰু গাখীৰ চাহকাপৰ লগত গৰম গৰম পকৰি যদি হয়, কিমান ভাল লাগে। আজি তাৰ বাবে মই লৈছোঁ আলু পকৰি বনাবলৈ। নমস্কাৰ, মই প্ৰণতি শইকীয়াই আজিৰ ভিডিঅ'ত লৈ আহিছোঁ অতি সহজে বনাব পৰা আৰু কম সময়তে হোৱা আলু পকৰি। তাৰ বাবে লৈছোঁ 2টা আলু আৰু কদুকচ কৰি লৈছোঁ। আহক চাওঁ মই কেনেকৈ আলু পকৰি বনাইছোঁ। এয়া আলুকেইটা মই কদুকচ কৰি লৈছোঁ আৰু কদুকচ কৰি হৈ যোৱাৰ পাছত আলুখিনি ভালদৰে 3-4 বাৰমান পানী দি ধুব লাগিব। এনেদৰে কৰিলে তাত থকা বেয়া পদাৰ্থসমূহ ওলাই যাব। আৰু মই এইদৰে ধুই ল'লোঁ, ধুই চেপি ল'লোঁ আৰু এতিয়া এই আলুখিনিত নিমখ অলপমান দি অলপ সময়ৰ বাবে সানি ৰাখি থ'ম। ইয়াত আলুত থকা পানীখিনি যাতে ওলাই যায়। বেছি সময় নালাগে, 5-10 মিনিট সময় ৰাখিলেও হয়। মই এনেদৰে নিমখ অলপ সানি ঢাকি ৰাখিছোঁ আৰু এয়া 10 মিনিটৰ পাছত মই পানীখিনি উলিয়াই দিছোঁ। এতিয়া এই আলুখিনিত মই মিহলাইছোঁ পিঠাগুড়ি আধা কাপ, ডাঙৰ চামুচেৰে 2 চামুচ হ'ব। আপোনালোকে পিঠাগুড়িৰ সলনি কৰ্ণফ্লাৱাৰ দিব পাৰে, ময়দাও দিব পাৰে। আৰু ইয়াত দিছোঁ ভাজি লোৱা জিৰা আধা চামুচ, জলকীয়া, শুকান জলকীয়া গুড়ি আধা চামুচ আৰু কেঁচা ধনিয়া পাত মিহি মিহিকৈ কাটি অলপমান দিছোঁ। আৰু এই সকলোখিনি ধুনীয়াকৈ মিহলাই এনেদৰে গোল গোলকৈ আমি যেনেকৈ নাৰিকলৰ লাড়ু বা পকা মিঠৈ বনাওঁ তেনেকৈ গোল গোল কৰি এনেকৈ বনাই লৈছোঁ। আলুখিনি নিমখত দি থোৱাৰ বাবে একদম কোমল হৈ যায় আৰু এনেকৈ গোল গোল বনাবলৈ পিঠাগুড়ি বা কৰ্ণফ্লাৱাৰ দি পেলাই বহুত সহজ হয়। এনেদৰে আটাইখিনি আলু মই লাডু বনাই লৈছোঁ। আপোনালোকে আজিলৈকে যদি এনেদৰে আলুৰ পকৰি বনোৱা নাই তেনেহ'লে বনাই খাই চাবচোন, বহুতেই ভাল লাগে। বেচনৰ পকৰি, পিঁয়াজি এই সকলোবোৰতকৈ বেছি ভাল লাগে। আৰু আলুটো সকলোৰে ঘৰত সদায়েই থাকে, নহয় জানো? এয়া মই লাডুবোৰ বনাই হৈ গৈছে। মই বেছি ডাঙৰ চাইজৰ আলু লোৱা নাছিলোঁ, সেইবাবে বেছি হোৱা নাই। আৰু এতিয়া লাডুখিনি বনাই হোৱাৰ পিছত লোহাৰৰ কেৰাহী এখন পাতি দিছোঁ। লোহাৰৰ কেৰাহী, ডাঠ কেৰাহী হ'লে বেছি ভাল হয় এনেকুৱা পকৰি জাতীয় বস্তুবোৰ বনাবৰ বাবে, তেতিয়া বেছিকৈ জ্বলি নাযায়। মই ইয়াতে জিৰা কেইটামান ভাজি লৈছিলোঁ আৰু এতিয়া এখন কেৰাহীতে তেল দি পকৰিকেইটা বনাম। তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ পাছত গেছটো একেবাৰে কমাই লৈ পেলাই মই লাডুকেইটা দি দিছোঁ। একেবাৰে গেছটো কমাই ল'লে ভাল হয়, নহ'লে ওপৰৰ অংশটো বেছিকৈ জ্বলি যাব আৰু মাজৰ অংশটো নিসিজিব। এনেদৰে কম জুইত বনালে মানে বৰ ধুনীয়াকৈ সিজে। ওপৰৰ ৰংটো অলপ ব্ৰাউন হ'লে ধুনীয়াকৈ নমাই থ'ব পাৰি, কিয়নো কম জুইত বনোৱাৰ বাবে ভিতৰবোৰ ধুনীয়াকৈ সিজি যায়। এয়া হৈয়ে গ'ল আৰু থকাকেইটাও দি দিম এতিয়া। আপোনালোকে যদি ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈ গৈছে, এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু মই লৈছোঁ গাখীৰ চাহ একাপ ধুনীয়াকৈ বনাই লৈ, লগতে টমেট' চচ। টমেট' চচৰ জেগাত আপোনালোকে চাটনিও ল'ব পাৰে, বুটৰ চাটনিও খাই খুব ভাল লাগে আলুৰ পকৰিৰ লগত। আৰু এয়া চাওক ভিতৰটো ইমান ধুনীয়াকৈ সিজি গৈছে নহয়, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে যদি খোৱা নাই তেনেহ'লে নিশ্চয়কৈ বনাই খাবচোন, নিশ্চয় ভাল পাব। এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব। আৰু আলহী আহিলেও দি ভাল লাগে,
কিনা বস্তুতকৈ ঘৰত বনোৱা কিবা এটা চাহৰ লগত যদি আলহীক দিব পাৰি তেনেহ'লে মনটো বেছি ভাল লাগে। আৰু তেওঁলোকে যেতিয়া ধুনীয়াকৈ তৃপ্তিৰে খায় তেনেহ'লে আৰু বেছি ভাল লাগে। আজিলৈ আহোঁ, ধন্যবাদ।